নমস্কাৰ বন্ধু বান্ধৱীসকল, জব আপডেট অফ আসাম চেনেললৈ স্বাগতম জনাইছোঁ। আজি কথা পাতিম APSC ফালৰ পৰা CCE অৰ্থাৎ কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন। ইয়াত আহিছে 793টা পোষ্ট আহিছে। এই বিষয়ে কথা পাতিম। ইয়াৰ আগতে এনেকুৱা নিয়মীয়াকৈ জবৰ আপডেট পাই থাকিবলৈ জব আপডেট অফ আসাম চেনেলটো সাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো বজাই দিব, যেতিয়া মই এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' লৈ আহে আপোনাৰ তাত নটিফিকেশ্যন আহি যায়। এতিয়া বলক মূল ভিডিঅ'টোলৈ। তো আপোনাৰ আহিছে APSC CCE ৰ পৰা আহিছে। ইয়াৰ ফুল ফৰ্মটো হ'ল আপোনাৰ কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন। ইয়াৰ বাবে 793টা পোষ্ট আহিছে। সকলোখিনি কথা পাতিম, কেনেকৈ ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব ইয়াৰ বাবে কথা পাতিম। তো আগতে ইয়াৰ কেটেগৰী ৱাইজ ভেকেঞ্চিটো আছে। আনৰিজাৰ্ভত আছে 313টা। তাৰপিছত OBC MOBCত আছে 212টা, SCত আছে 46টা আৰু STP আছে 88টা, STSত আছে 35টা, EWSত আছে 99টা আৰু PWBDত আছে 30টা পোষ্ট আছে। তো ইয়াৰ বাবে সাৰ্ভিস ৱাইজ ভেকেঞ্চি ক'ত কিমানটা আছে সকলোখিনি ইয়াতে দিছে। আসাম চিভিল সাৰ্ভিসত আছে 86, আসাম পুলিচ সাৰ্ভিসত আছে 65টা, সেকেন্ড আছে সুপ্ৰিটেণ্ডেণ্টত আছে 8টা, ডিস্ট্ৰিক্ট ট্ৰান্সপোৰ্ট অফিচাৰ আছে এটা আছে। এনেকা বহুত কেইটা পদ আছে, আপুনি চাই ল'ব। সবকেইটা তাৰমানে কেটেগৰী ৱাইজ তাৰমানে পদকেইটা ভগাই দিছে। আৰু আপোনাৰ যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব, এই পদকেইটাত এপ্লাই কৰিব হ'লে আপোনাৰ থাকিব লাগিব। আৰু ইয়াৰ এজ লিমিটটো দিছে আপোনাৰ 21 বছৰৰ তলত হ'ব নোৱাৰিব আৰু 38 বছৰৰ ওপৰত হ'ব নোৱাৰিব। ইয়াৰ বাবে SC ST STP STSত আছে 43 বছৰলৈকে আপুনি 5 বছৰ এজ ৰিলেক্সেশ্যন দিছে। আৰু OBC MOBCৰ কাৰণে আছে 3 বছৰ। আৰু ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে ডিগ্ৰী কমপ্লিট BA পাছ হ'ব লাগিব, এনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব। কোন কেইটা ডিষ্ট্ৰিক্টত আছে এইকেইটাও দিছে। চ' এতিয়া SC STত আছে, জেনেৰেলত আছে, জেনেৰেল EWSত আছে 297 টকা 20 পইচা ইয়াৰ ফিজটো আছে। SC STৰ বাবে আছে 197 টকা 20 পইচা, OBC MOBCৰ কাৰণে আছে 197 টকা 20 পইচা, BPLত আছে 47 টকা 20 পইচা, PWBDত আছে 47 টকা 20 পইচা, ওমেন কেণ্ডিডেটৰ কাৰণে 47 টকা 20 পইচা ফিজটো দিব লাগিব। আৰু এই পদকেইটাৰ বাবে আপোনাৰ ইয়াৰ লাষ্ট ডেটটো আছে, এপ্লিকেশ্যন যিটো ষ্টাৰ্ট 26 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু ইয়াৰ লাষ্ট ডেটটো আছে 26 জানুৱাৰীলৈকে 2023। ইয়াৰ লাষ্ট ডেটটো আছে 26 জানুৱাৰীলৈকে। তো মই ডিছক্ৰিপশ্যনত সকলোখিনি লিংক দি দিম, তাৰ পৰা আপুনি চাই ল'ব। চ' ভিডিঅ'টো চোৱাৰ বাবে থেংকছ। আৰু জব আপডেট আসাম চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।